ৰ'বা এয়া হৈছে মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী এইফালে যাম আহা মাধৱদেৱ কৃষ্টি সংঘ লেটেকু পুখুৰী ইয়াতে বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰেমবোৰ হয় এইখন চাওক মাধৱদেৱৰ জন্মস্থান মাধৱদেৱৰ জন্মস্থানত এইকেইটা চাওক কি বনাই থৈছে এইটো মাছ মুখত লৈ আছে মজা লাগিছে এইটো বনাইছে এইটো বৰ্ণব কমপ্লিট হোৱাকৈ নাই লেটেকু পুখুৰী ন এইটো হৈছে লেটেকু পুখুৰী কিটো এইটো ফলকখন এইটো ফলকখন মহা খাই গ'ল দিন হ'ল যে এইটো কাৰ্যালয় নেকি হয় নাই মেইন নামঘৰ পৰিৱেশটো একদম ঠাণ্ডা হৈ আছে ন এয়াও নামঘৰ ক'ত ইয়াত ভাওনাহে পাতে ইয়াতে ভাওনা পতা হয় আহিছোঁ যেতিয়া ইয়াত পানী অলপ লৈ লওঁ আৰু
এইটো হৈছে উজিৰৰ গৃহ। এই মাধৱদেৱৰ যিটো জন্মস্থান হয়, এৰিয়াটো মানে বহুত ডাঙৰ। আপোনালোকে আহিব পাৰে চাবলৈ। ইয়াত থকা খোৱা সকলো ব্যৱস্থা আছে, আৰু আহি ঠাইবোৰ চাব পাৰে। ভাল লগা এটা পৰিৱেশ, আৰু বিভিন্ন ঐতিহ্যমণ্ডিত কিবাকিবি আছে। আজি ইয়াত একদম নিজান পৰিৱেশ হৈ আছে, চাই ভাল লাগিলে। বহুত ডাঙৰ এৰিয়া হয় এইটো, বতাহ মাৰি আছে পুৰা। এটা বহুত ডাঙৰ পৰিৱেশ, বহুত ডাঙৰ এৰিয়া। এইটো চাওক, এটা বহুত ডাঙৰ এৰিয়া, ঠাণ্ডা পৰিৱেশ, তাৰ লগতে বতাহ মাৰি আছে, আৰু চাই ভাল লাগিছে। আহিব আপোনালোক উপভোগ কৰিবলৈ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী। বাৰু দেখাবলৈ চেষ্টা কৰিলোঁ। মাধৱদেৱৰ জন্মস্থান চাবলৈ আহি ইয়াত বন এজোপা পালোঁ। বনজোপাৰ নাম হৈছে নীলাজী বন। চাব দেই, চুলে কেনেকৈ জাপ খাই যাব। এইখন ইয়াতে সৰুকৈ পাৰ্ক এখন বনাই থোৱা আছে। এইখন হাতী, গঁড় এইবোৰ বনাই থোৱা আছে। আহিব চাবলৈ সকলো। এটা ভাল লগা পৰিৱেশ। এই ভিতৰতে মাধৱদেৱ আৰু শংকৰদেৱৰ ফটো এনেকৈ লগাই থোৱা আছে, গুৰু দুজনাৰ ফটো।